নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এনেকুৱা 5টা প্ৰশ্নৰ কথা যি 5টা প্ৰশ্ন আপুনি শুনি হয়তো আচৰিত হ'ব। বলক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰু থাকোঁতে কাপোৰ পিন্ধে, ডাঙৰ হ'লে নিপিন্ধে, কোনে? শুদ্ধ উত্তৰটো হৈছে বাঁহগছ। কোনটো জীৱৰ দেখুওৱা দাঁত বেলেগ আৰু চুবোৱা দাঁত বেলেগ? শুদ্ধ উত্তৰটো হৈছে হাতী। কোনটো জীৱ চকু থাকিও অন্ধ? শুদ্ধ উত্তৰটো হৈছে বাদুলি। কোনটো জীৱই পানী খায় কিন্তু পানীক ভয় কৰে? হয় বন্ধুসকল, শুদ্ধ উত্তৰটো হৈছে মেকুৰী। মেকুৰীয়ে পানী খায় কিন্তু পানীক ভয় কৰে। কোনটো চৰাই আকাশত কণী পাৰে আৰু সেই কণীটো পৃথিৱীত পৰাৰ আগত পোৱালি জন্ম হৈ উৰিব পাৰে? শুদ্ধ উত্তৰটো হৈছে হুমিং বাৰ্ড। যদি ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিলে তেতিয়াহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক, যাতে এই প্ৰশ্নকেইটাৰ উত্তৰ সকলোৱে জানিব পাৰে। এনেকুৱা আৰু শিকিবলগীয়া ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।